বিশ্বকৰ্মা পূজা আজি যেহেতু বিশ্বকৰ্মা পূজা সেইবাবে পাপা মই এতিয়া চাইকেল ধুইছোঁ আপোনালোকে ধুলে নে বাৰু এতিয়া এই দুখন গাড়ী ধুই হৈ গ'ল কি এতিয়া আমি এইখন ধুই লওঁ দেই এতিয়া আমাৰ বাইক চাইকেল চব ধোৱা হৈ গ'ল এতিয়া আমি গা পা ধুই আজৰি হ'মগৈ দেই এতিয়া মায়ে ঘৰ মুচি আছে এইফালে মায়ে এতিয়া ঘৰ দুৱাৰ মুচি লৈছে মুচি লোৱাৰ পাছতে গা পা ধুই আজৰি হৈ মেলি এতিয়া বুট মগুকেইটা ধুই লৈছে আজি নিয়মটো ইমান ডাঙৰকৈ পতা হোৱা নাই এনেই সৰু সুৰাকৈ পাতি থৈ দিছোঁ ভিডিঅ'টো দিয়া অলপ দেৰি হৈছেগৈ তাৰ বাবে আপোনালোকে বেয়া নাপাব এতিয়া মায়ে বুট মগুকেইটা ধোৱাৰ হোৱাৰ পাছত এইফালে এতিয়া সেৱা কৰা জেগাডোখৰ ঠিক ঠাক কৰি ল'লে এইফালে আমি পাপা মই ভাইটি গোটেই তিনিটায়ো সেৱাটো কৰি ল'লোঁ এইফালে সেৱাটো কৰি লোৱাৰ পাছত বাইক চাইকেল গাড়ী এই গোটেইকেইখনকে ফুট লগাই হোৱাৰ পাছত এইফালে প্ৰসাদ বিতাই ল'লে এইফালে পাপাই মিঠাই আনিছিলে তাকো অকণমান দেখাই দিলোঁ নিয়ম চিয়ম সামৰি শেষ হোৱাৰ পাছতে আমি সকলোৱে পিছবেলা খিচিৰিকে খালোঁ যিহেতু মানে ভাত বনাব আকৌ মন নগ'ল সেইবাবে আমি সকলোৱে খিচিৰিকে খাই ল'লোঁ তেন্তে আমি এতিয়া খিচিৰিখিনি খাই লওঁ দেই অলপ পাছতে ওচৰৰে বৌবহঁত বিশ্বকৰ্মা পূজা খাবলৈ বুলি আহিছিলে তাকে তেওঁলোকক দি মেলি প্ৰসাদ চসাদ দি আজৰি হৈ এইফালে পাপাহঁতি চাৰিআলিলৈ বুলি ওলাই আহিলে বিশ্বকৰ্মা পূজা খাবলৈ বুলি লগৰকেইটাৰ লগত তাকে অলপ ভিডিঅ' কৰি ৰাখি থ'লোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাই বাই অন্য এটা ব্লগত আকৌ লগ পাম